Hello everyone, welcome to my YouTube channel Urba Vlog. Ara aji ami goi asu mar ghorot to ani basothe goi asu ghoror gari logot joa nai to amar ghoror gari kiba eta kamot Guwahati jabole loga hol ya karone ami basot ahilu ya amar maina aru amar huma ase tai pisot bohise to sai thakile hol video to skip nokorake ami ghorot jai ki dekhabole paru tete hole apsot video to arambho koru aru itia ami olalu garir pura olai ami khoskari goi asu aru বেছি দূৰ নহয় অকমান গলে পাবো আমাৰ ঘৰ আৰু ইয়া দেখিছা আমাৰ ভিলেজৰ ভিউ খিনি অকমান দেখুৱাই আছো আপোনালোকক আৰু চাই থাকিলে হল ভিডিওটো স্কিপ নকৰাকে আপোনালোকে আৰু ইয়া আমাৰ মাইনা আৰু আমাৰ হুমা আহি আছে মোৰ পিছে আৰু খোজকাৰি যাই বহুত ভাল লাগি আছে আজি বেছিকৈ আৰু ইয়া আমাৰ গাঁৱৰ ফিল খিনি এটো আৰু আমি সৰুকালত বহুত খেলিছিলো তাতে খেল ধেমালি কৰিছিলো ইয়াৰ কাৰণে আজি বহুত ভাল লাগিছে আৰু ভিডিও বনাইছো মই ফাৰ্স্ট টাইম যে মই ঘৰত আইছো মাৰ ঘৰত ফাৰ্স্ট টাইম ভিডিও বনালো আৰু আপোনালোকক শেয়াৰো কৰিম বুলি ভাবিছো তো তেতিয়া হলে চাই থাকক আপোনালোকে ভিডিওটো স্কিপ নকৰাকে মই ঘৰত যাই আজি কি দেখাবলৈ পাৰো আৰু এতিয়া আহি পালো মাৰ ঘৰ আৰু আহি পাই অকমান ৰেষ্ট লৈ আছো আৰু অলপ পিছত আকৌ লগ পাই আছো কাপোৰ চেঞ্জ কৰি লম আগতে মই তো তেতিয়া হলে চাই থাকক আৰু অকমান পিছত লগ পাইছো আকৌ আৰু এতিয়া মোৰ কাপোৰ চেঞ্জ কৰা হল আৰু মায়ে কি বনাই আছে পাকঘৰত তেতিয়া হলে বলকচোন মোৰ লগত আপোনালোকেও মাৰ লগত কোন আছে পাকঘৰত দেখাবলৈ চেষ্টা কৰিম মায়ে কি কৰি আছে কি বনাই আছে দেখাবলৈ চেষ্টা কৰিম তো আহকচোন ৰান্ধনী ঘৰত সোমালো এতিয়া আমাৰ কাৰণে চাহ ৰেডি কৰি আছে ইয়া মামীয়ে দিব আলহী কিটাক দাম কমৰ বিস্কুট দিব নেকি আৰু আমাৰ মাইনাই আহিয়ে ইয়া ভাত খাব এতিয়া কি বনাইছে বা আৰু লোকেল মুৰ্গী আৰু এপিনে মাটিমাহ লগৰ মুৰ্গী মাংস বনাইছে আৰু ইয়া আমাৰ মাইনাই খাব আৰু এপিনে মাছৰ পিঠ আৰু খাৰ দি বনাব কচাৰি টাইপৰ মায়ে বনাব আমাৰ মাক দেখা পোৱা নাই আমাৰ মাইনে ভাত খাব মানে ৰাতিপুৱা ভোক লাগছে ভাত খোৱা নাই ৰাতিপুৱা ঘৰত তো আহি মানে তাই ভাত খাব এতিয়া মুৰ্গী মাংস লগত আৰু কিবা বনাইছে মাটিমাহ আৰু ইপিনে মুৰ্গী মাংস ভাজি কৰিছে টেষ্টি হৈছে নে নাই টেষ্টি হৈছে ইয়া মই দেখুৱাই আছো ইয়া কোনে খায় মাটিমাহ লগত আৰু এনেকুৱা মুৰ্গী মাংস আমি খাওঁ আৰু বহুত ভাল লাগে আৰু আমাৰ মায়ে এনেকুৱাকৈ বনাই থৈছে আৰু মুৰ্গী মাংস বনাইছে ইপিনে দোকান আছিল আৰু ইপিনে কেঁচাই আছে এনেকুৱাকৈ মায়ে আমাৰ ঘৰত ল'ৰা মানুহ নাই মোৰ ভাইটি আছে এটা তো মায়ে কৰে মাৰ ৰবাত আৰু ইপিনে আছে ইপিনে লৈ যোৱা নাই এতিয়াও এনেকুৱাকৈ এচিড লগাই থৈ দিছে
পিছত লৈ যাব আমাৰ মাইনা দৌৰি আছে নকৰিবি গালি খাব এইটো লৈ যাব লাগিব আৰু অলপ পিছত সেয়া এনেকুৱাকৈ টাইট হৈছে বহুত টাইট এতিয়া অলপ পিছত মেচিনত লৈ যাব এইটো ইয়া এনেকুৱাকৈ টাইট হৈছে ইয়া দেখিছানে মই অকণমান লাৰি দেখুৱালোঁ ময়ো জানো কিন্তু কৰিব এতিয়া হাত ধুব লাগিব মানুহ মেচিনত এনেকুৱাকৈ বনাই আনিছোঁ এতিয়া মাছ বনাই আছোঁ মই জুইত বনাই খোৱা সোৱাদে বেলেগ হয় আৰু এতিয়া আমাৰ ভাত খোৱা শেষ হ'ল আৰু আমি মামী মামা আৰু মা গোটেইকেইটা মিলিজুলি এনেকুৱাকৈ বহি তামোল খাই আছোঁ আৰু এতিয়া মামী মোৰ ডাঙৰ মামী আৰু এইটো ডাঙৰ মামা হয় আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ আমাৰ ফেমিলিকেইটা আৰু এতিয়া আমি অলপ ৰেষ্ট লৈ পেলাই আৰু অকণমান গধূলি হ'ল আৰু আমি এতিয়া মামাহঁতৰ ঘৰত ফুৰিবলৈ গৈ আছোঁ যিহেতু মানে মামাই মাতিল আমাক শাহু মাক মাতি আছে আৰু নগ'লে বেয়া পাব তো আৰু মামাই ঘৰত যায় কি কি কৰে মামাহঁতৰ ঘৰত আমি তো দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলকচোন চাওঁ পোৱালি 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 ঠাণ্ডা যাদों পানীটো বেছি ডাঙৰ হৈ আছে ইয়াৰ কাৰণে মাছে নাপায় ছোৱালী মানুহ নাই যে সৰুৰ পৰাই মানে মামা মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰে আৰু আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল আৰু মামাহঁতৰ ঘৰত আহি মই বেছিকৈ ভিডিঅ' বনাবলৈ নাপালোঁ এইখিনিয়ে আপোনালোকক দেখাবলৈ পাৰিলোঁ মই আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু কাষতে থকা বেল আইকনখন অল কৰি দিবা তেতিয়াহে আহিব লগা নতুন নতুন নটিফিকেশ্যন পাই থাকিবা মোৰ আজিলৈ বাই বাই সেইখিনিয়ে মোৰ ভিডিঅ'